হেল্ল' ভিউৱাৰ্ছ, সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকে যোনে য'ৰ পৰা মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আছোঁ। আজি আকৌ মই আপোনালোকক লৈ সুন্দৰ এটা দিনৰ নিয়ৰেৰে ঘেৰা এটা সুন্দৰ ৰাতিপুৱা আগবঢ়াই আছোঁ আৰু লগতে মোৰ ৰেগুলাৰ ব্লগটোও আগবঢ়াই আছোঁ। এতিয়া ৰাতিপুৱা 6টা, 6:30 মান টাইম হ'ব। খুব নিয়ৰ পৰিছে আজি আৰু চাওক কেনেকুৱা ধুনীয়া লাগি আছে বাহিৰৰ চিনাৰীটো। মই এতিয়া ৰাতিপুৱাই তলত গৈছিলোঁ আৰু শাক কিনি আনিলোঁ। এইটো হৈছে বটুৱা শাক। এইখিনি শাক কিনি লৈ মই ওপৰলৈ গৈ আছোঁ আৰু আৰম্ভ কৰি আছোঁ মোৰ আজিৰ ব্লগটো। আজি মই কি কৰোঁ আপোনালোকক লৈ শ্বেয়াৰ কৰাৰ চেষ্টা কৰি আছোঁ। আজিৰ মোৰ ৰেচিপি হ'ব এই বটুৱা শাক ভাজি বনাম। প্ৰথমতে মই শাককেইটা ভাজি কৰাৰ কাৰণে বাছি ল'ম আৰু মাছখিনি আনিলোঁ। মাছখিনি মই ভাজি আছোঁ। গোটেইখিনি মাছ মোৰ প্ৰায় ভজা হৈ গৈছে আৰু এইপিনে মই শাকখিনি বাছি ৰেডি কৰি আছোঁ। শাক ভাজি বনাম আৰু উৰহীৰে মই মাছৰ এটা চব্জি বনাম আৰু এটা বনাম ৰেচিপি। সেইটো হৈছে আমাৰ খুবেই প্ৰিয় টেঙা মাছৰ ঝোল। আজি মই টেঙা মাছৰ ঝোল বনাম বিলাহীৰে। প্ৰথমতে মই শাককেইটা বাছি আছোঁ। চাই থাকক মোৰ ভিডিঅ'টো সকলোৱে, আৰু যদি ভাল লাগে চাই তেনেহ'লে লাইক এটা কৰিব আৰু লগতে মোৰ চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব। স্কিপ নকৰা কৰি মোৰ ভিডিঅ'টো চোৱাৰ চেষ্টা কৰিব। আপোনালোকে যিমান চাব সিমানে আমাৰ ভাল লাগে। স্কিপ নকৰিব, আমাৰ ৱাচ টাইম তেতিয়াহ'লেহে বাঢ়িব, আৰু যদি ক্লিক কৰিয়ে কাটি দিয়ে তেনেহ'লে আমাৰ ৱাচ টাইম নাবাঢ়িব। সেইকাৰণে সকলোকে মই ৰিকুৱেষ্ট কৰি আছোঁ, ভিডিঅ'বিলাক গোটেইখিনি চোৱাৰ চেষ্টা কৰিব। এইখিনি হৈছে বেঙেনা। ভাতত মই বেঙেনা বইল কৰিছিলোঁ। আজি 10টাৰ ভাত খাবৰ কাৰণে মই বেঙেনা ভৰ্তা এটা বনালোঁ। আৰু এই চাওক, ৰ'দত বহি ভাত খাম ঠাণ্ডাৰ দিনত। এইটো আমেজ কিন্তু বহুত বেলেগ ধৰণৰ হয়, ৰ'দত বহি 10টাত ভাত খোৱাটো। মই অলপ ভাত খালোঁ, 10টাৰ ভাত ৰ'দত বহি আৰু বেঙেনা পিটিকাৰে। এতিয়া উৰহীকেইটা মই কাটি লৈ আছোঁ। উৰহীকেইটাত পকা চকা আছে নেকি খুব ভাল কৰি চাই কাটিব লগা হয়, যিহেতু বজাৰৰ পৰা অনা হৈছে। আমাৰ ঘৰত কোনো চব্জি বৰ্তমান নাই। এইবাৰ মই একো কৰিব পৰা নাই, গোটেই চব্জি কিনিব লগা হয়। উৰহী কিন্তু প্ৰত্যেক বছৰ মোৰ ঘৰতে হয়, এইবাৰ হোৱা নাই। মই লগোৱাই নাছিলোঁ এইবাৰ, কাৰণ ঠিক টাইমত এইবাৰ মই ঘৰত নাছিলোঁ। এতিয়া মই উৰহীকেইটা কাটি ৰেডি কৰি আছোঁ। আৰু আজিও মই চাদৰ ওপৰত চৌকাতে বনাম ভাত তৰকাৰী। আজিও ৰ'দত বহি বনোৱাৰ ইচ্ছা গৈছে আৰু গোটেইখিনি বস্তু মই ৰেডি কৰি আছোঁ। গোটেইখিনি বস্তু একেলগত লৈ যাব লাগিব। এই কোলাখনৰ ওপৰতে চব এইটো বিলাহী কাটি ৰেডি কৰিছোঁ, পিঁয়াজ, টেঙা মাছৰ কাৰণে এক ভাগত কৰিছোঁ, উৰহীৰ তৰকাৰী, শাক ভাজি গোটেই ভাগে ভাগে কৰি লৈছোঁ। ধনিয়া পাত কাটি ল'লোঁ আৰু মছলাৰ টেমাকেইটাও উঠাই লৈ আছোঁ। গোটেইখিনি বস্তু যিহেতু একেলগত লৈ যাব লাগিব, বাৰে বাৰে উঠা নমা কৰিব নোৱাৰিম। আৰু তেলখিনিও ঢালি লৈ গৈ আছোঁ এতিয়া আমি ওপৰলৈ। এইটো কেৰাহীটো বহাই দিলোঁ, জুই জ্বলাই ল'লোঁ। উৰহীৰ তৰকাৰীখিনি আগতে বনাই ল'ম। সৰিয়হৰ তেল ইউজ কৰিলোঁ। উৰহী তৰকাৰী বনোৱাতে পিঁয়াজ ভাজা হোৱাৰ পিছত আমি উৰহীটো দি দিব লাগিব, কাৰণ মছলাখিনি আমি আগত নিদিওঁ, কাৰণ উৰহীখিনি তেলত দিব লাগে। তেলত দিলেহে কেঁচা গোন্ধটো গুচি যায়। উৰহী চব্জি সদায় তেলত দিব আগত, তেল গৰম হোৱাৰ লগে লগে। মছলাখিনি পিছত দিলেও হয়, মই এনেকুৱাই ৰান্ধোঁ। এনেকুৱা বনালে উৰহীৰ যে কেঁচা গোন্ধটো এইটো কেতিয়াও নালাগে আৰু টেষ্ট বহুত বেলেগ ধৰণৰ হয়, বহুত ভাল টেষ্ট হয়। উৰহীখিনি অলপ তেলত ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই নিমখ আৰু মছলাখিনি এড কৰি দিলোঁ। এতিয়া অলপ পানী এড কৰিলোঁ।
উৰহি কিন্তু খুব সোনকালে তলত লাগি ধৰি যায়, পুৰি যোৱাৰ জ্বলি যোৱাৰ ভয় থাকে। সেইকাৰণে অলপমান পানী মই এড কৰি দিলোঁ। এতিয়া মোৰ তৰকাৰীটো প্ৰায় হৈ আহিছে। মই মাছখিনিও দি দিলোঁ। উৰহি তৰকাৰীটো হৈ যোৱাৰ পিছত মই চৌকাৰ ওচৰৰ পৰা ছুটি লৈ ল'ম, কাৰণ মই বেছি টাইম বহিব নোৱাৰোঁ ইয়াতে। মোৰ মানে চকুৰ প্ৰব্লেম হয়। আৰু এতিয়া মোৰ ছোৱালীজনী হয় মিলি, তাই টেঙা মাছৰ জোলখিনি তাইয়ে বনাই আছে, কাৰণ টেঙা মাছৰ জোল বনোৱা খুব এটা টান কাম নহয়। অকল মানে মছলা টছলা অলপ দিলেই হয়, অলপ চলপ বেছি নালাগে। আৰু মাছখিনিও দিছে তাই এতিয়া। টেঙা মাছৰ জোলটোও প্ৰায় হৈ আহিছে। লাষ্টত মই অকল নিমখটো টেষ্ট কৰি দিব লাগে, সেইখিনি তাই মানে জোখৰ নিমখ দিব নোৱাৰে। এতিয়া হৈ আহিছে, আপোনালোকে নিশ্চয় দেখা পাই আছে। আৰু বাকীখিনি ৰান্ধা আমি গেছতে কৰিম, ইয়াতে আৰু নকৰোঁ, কাৰণ বতাহ বহুত বেছি আহি আছে, ওপৰত বহা নাযায়। লাষ্টত মই ধনিয়াৰ পাতখিনিও এড কৰি দিলোঁ। আৰু নিমখখিনি টেষ্ট কৰি টেঙা মাছৰ জোলখিনি মই বাটিত চাৰ্ভ কৰি আছোঁ। ঘৰত লৈ যাব লগা হ'ব, এতিয়া লৈ যাম। আৰু উৰহি তৰকাৰীটোও এটা বাটিত ইয়াতে ঢালি থোৱা হৈছে। এইটো চাওক, টেঙা মাছৰ ঝোলটো কেনেকুৱা ৰাখিছোঁ, পাতল ঝোল ৰাখিছোঁ। এনেকুৱা পাতল কৰি ঝোল ৰাখিলেহে টেষ্ট হয়। বিলাহীৰে বনাইছোঁ মই, বেলেগ বেলেগ টেঙা বস্তু দি এইটো বনোৱা যায়। আৰু এইখিনি হৈছে উৰহিৰ চব্জিটো। মই দুটা চব্জি এতিয়া ঘৰত লৈ আহিলোঁ। এই চাওক, টেঙা মাছৰ ঝোল আৰু উৰহি মই মাছেৰে বনালোঁ। আজিৰ ৰেচিপি, মেইন ৰেচিপি এই দুটা, আৰু শাক ভাজি ইয়াতে বনাই আছে তাই। আজি মই ভিডিঅ'ৰ পৰা এইখিনিতে বিদায় ল'লোঁ। সকলোৱে ভালে থাকক।